নমস্কাৰ সকলোকে আজি বলক গাহৰি মাংস বনাওঁ তাৰ বাবে মই অকমান ধুনিয়া বাছি ধুনিয়া লৈ আহিছিলোঁ দেই বজাৰৰ পৰা আৰু এতিয়া মাংসখিনি মই ধুনিয়াকৈ উতলাইছোঁ আৰু ভাবিলোঁ কি অলপ গৰমত কোল্ড ড্ৰিংকছ খাই লওঁ আৰু এজনী মোৰ বৌ হয় বৌকো এক গিলাচ দিলোঁ খাবলৈ বৌয়ে লাজতে খাবই পৰা নাই তাৰপিছত মই কেৰাহীত তেল গৰম হ'বলৈ দি তাত অকমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা আৰু তেজপাত দুটা দি পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজিছোঁ আৰু তাত মই আদা নহৰু আৰু এচামুচ বটা জিৰা দি পেলাই খুব ধুনীয়াকৈ ভাজা হোৱালে ভাজি আছোঁ তাৰপিছত মই বাটি এটাত ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ আৰু অকমান মিট মছলা পাউডাৰ দি তাত অকমান হালধিও দি পেলাই ভালকৈ ঘুটি লৈ এই মাংসখিনিৰ ওপৰত ঢালি দিলোঁ যিহেতু মছলাটো ইমান সহজত গলি নাযায় সেইকাৰণে মই পানী দিয়ে একেলগে ধুনীয়াকৈ দি পেলাই তাত ঢালি দিলোঁ আৰু ঢালি দি মই থকা মাংসখিনি যিখিনি বইল কৰি লৈছিলোঁ সেই বইল মাংসখিনি মই তাতেই দি দিলোঁ আৰু তাৰ মাজতে ভাবিলোঁ ময়ো অকণমান কোল্ড ড্ৰিংকছকে খাই লওঁ যিহেতু অকণমান গৰম লাগিছে পাকঘৰত সোমাই আছিলোঁ যে সেইকাৰণে আৰু মই ভাজি উঠাৰ পিছত তাত মই আলু আৰু ৰঙালাওখিনি ধুনীয়াকৈ দিলোঁ ৰঙালাওখিনি অকণমান ডাঙৰকৈ কাটিছোঁ যিহেতু পটককৈ সিজি যায় তাৰপিছত সোৱাদ অনুযায়ী তাত দুচামুচ নিমখ দি দিলোঁ নিমখ দি পেলাই আকৌ এবাৰ ধুনীয়াকৈ লৰচৰ কৰি মাংসখিনি মই সিজি যোৱালৈকে ধুনীয়াকৈ ঢাকন দি থৈছোঁ আৰু এতিয়া বিলাহী দিম বিলাহী এটাই লৈছোঁ বেছি লোৱা নাই কাৰণ বিলাহীৰ দাম যিহে বাঢ়িছে নহয় এতিয়া ভালকৈ ভাজি আকৌ ঢাকনখন দি দিলোঁ সিজিবলৈ প্ৰায় আধা ঘণ্টা উতল অহাৰ পিছত এয়া মোৰ আজিৰ মাংসখন হৈ গ'ল আৰু তাত মই আনি থোৱা কেঁচা ধনিয়া ধুনীয়াকৈ কাটি দিলোঁ আৰু এয়াই হৈছে আজি মোৰ দুপৰীয়াৰ ভাতৰ থালি আৰু লগত আছিলে ঔটেঙা দিয়া মচুৰ দালি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এই